63rd Foundation Day আজি গোটেই কাৰ্বি আংলং আজি আমি সেলিব্ৰেট কৰি আছোঁ কাৰ্বি ছাত্ৰ সন্থা 1959ত ফৰ্ম কৰা আছে গোটেই কাৰ্বি আংলং আজিত এই সেলিব্ৰেশ্যনটো হ'ব কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ কি কাৰণে ফৰ্ম কৰাটো হয় আমাৰ যোনটো কাৰ্বি ইউথ আৰু যোনটো আমাৰ কাৰ্বি ছ'চাইটি কেনেকৈ আপগ্ৰেড কৰিব লাগে আমি কাৰ্বি ইউথৰ কেনেকৈ এডুকেট কৰিব লাগে এইটো আমাৰ মেইন অবজেক্টিভ আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ অবজেক্টিভটো হ'ল এইটো কাৰণে we have celebrated all around Karbi Anglong in July 21st is a 63rd Karbi Foundation Day of the Karbi Student Association. The Karbi Student Association was formed in the year 1959 and till date it has completed the 60th and to stand together to fight against various issues that has been suppressed our Karbi society. Our Karbi Anglongot বহুত ইস্যু আছে আমাৰ কাৰ্বি আংলং প্ৰথম ইস্যু হ'ল আমাৰ ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আজি এই কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন ফাউণ্ডেশ্যন ডে দিনাত মই এইটোৱে ক'ব খোজোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক আমাৰ আসাম গভৰ্ণমেণ্ট হওক যোনটো কাৰ্বি আংলঙৰ আৰু ডিমা হাছাওৰ যোনটো ডিমাণ্ড এই ডিমাণ্ডত আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন মেইন ৰোল প্লে কৰি আছে এই ডিমাণ্ড হ'ল আমাৰ আৰ্টিকল 244A যোনটো আমাৰ ভাৰত সংবিধানত লিখা আছে এইটো আমাৰ ইমিডিয়েট ইমপ্লিমেণ্টেশ্যন কৰিব লাগে বিকজ দিছ ইজ দ্য অনলি সলিউশ্যন টু ব্ৰিং পিচ এণ্ড হাৰমনি ইন কাৰ্বি আংলং